লাগিলে এখনে হৈছে ভাল কিন্তু 4-5টা লাগিছে ধুনীয়া মিলিছে অ' এইজনী হৈছে মাইকী বাইলু এইজন হৈছে মতা বাইলু বাইগুণ মানে মনৰ পৰা যোৱাই নাই ইমান যদি মানুহ এবাৰতে কেনেকৈ গুচি যাব সময় লাগিব তাকে নহ'লে উঠাই দিয়ক নাই মই কিডনেপ নকৰোঁ নহয় কিডনেপ নহয় কি গৈ পেলাই বেছি সুধি থাকিব নালাগিছে বিয়াই পাতি দিওঁ সেইটোৱে কৰিব লাগিব চাওঁ এনেকৈ দিয়ক কিয় আছে ডিঙি আছে মাইলুঙাকে লৈ আহোঁ লৈ আহ আজি কিয় এনেকৈ আছে অ' ছাৰ পেটটো অকণ চিকুট মাৰি ধৰিছে কাৰণে বেলডাল খুলি থৈছোঁ শুনকচোন সেইবাৰ আকৌ ওলাইছেহি নহয় মই কিন্তু দিম এতিয়া তাক ভালকৈ এই কিবা বেলেগ কামতো আহিব পাৰে আইঅ' সেইডাল একো বেলেগ কামত অহা নাই সেইডালৰ স্মাইলিং দেখিলে গম পায় যি চাউনি তাৰ ক'লৈ যোৱা কিয় তোমাৰ 2 নম্বৰ গিয়েক আহি বহি আছে 2 নম্বৰ গিয়েক মানে 1 নম্বৰটো কোন মই ফাল্টু কথা নকবি দেই এনেকুৱা গিয়েক পাবি বেলেগৰ গিয়েকলৈ যে উলিয়াই দিছোঁ হজমি দিওঁতা এজনী অ' ছাৰ ছাৰ কিবা এটা দিয়কচোন দিয়ক তুমি এটা কাম কৰা কি তোমাৰতো এটা বদনাম আছে কি বদনাম তুমিতো বানপানীত উঠি অহা মাছ তুমি পুখুৰীটো সোমোৱা তাৰ পুখুৰীটো সোমোৱা তুমি 2 দিনমানৰ কাৰণে তালৈ গুচি যোৱা তাৰপিছত তাৰপৰা পেলাই তুমি মোলৈ গুচি আহিবা মই তোমাক বিধজ দি দিম তাৰপিছত তুমি আজৰি হয়নে নহয় যাৰ মন যায় তাৰ পুখুৰীতে সোমাই থাকিব পাৰিছে হয়নে যাচোন যা ওলাই যায় ইয়াৰ পৰা খুন্দা মাৰি দিলা ন ৰুচি কৈছা মইতো চবৰে বিয়াত ছাগলী মাংস খাই বহি পোঁ নিজৰ দুষ্টিজনী বিয়াত মই ছাগলী মাংস খাবলৈ মন নাযায় নে চা নিজৰ ঘৰৰ মানুহৰ বিয়াত ছাগলী মাথা পেটু এইবোলে বেলেগে দিব পাৰিব চা সেই সোপাটো মই নিম পিছদিনাখন জানো সেই ছাগলী মাথা পেটু দি মোক খেঁচা বনাই খাবলৈ মন নাযায় চা খেস্তা নহয়ও চুস্তা খোৱা সুবিধা দিবানে দুষ্টি ছাৰ সি এতিয়া চুস্তা খাবৰ কাৰণে মই সেই এনিগেলা হাতডাললৈ বিয়া হৈ যাব লাগে হা ধান্দা সেইটোতো প্যাৰী সমাজ গই বাবা তুমি কথাটো বেয়া কৰিলা নে কি দুষ্টি কোনটো কথা জান এই ল'ৰাটোৱে যে বিয়া পাতিবলৈ আহিছিল নহওঁ বুলি কৈ দিলা অঁ হয় নেকি মানে চবকে চব লাভ ভগৱানে নিদিয়ে ভগৱানে হেনো যোৱা মিলাই পঠিয়াই দিয়ে আচ্ছা এতিয়া তোমালোক দুটা কি ধুনীয়া মিলিছা দুইটা গোটেই পেটে মিলি আছিলা কঁকালে চকালে মিলি আছিলা সেইজনৰ কঁকাল আছিল জানো তাতো কঁকালহে নাছে তোমাৰতো ডিঙিও নাছে এই তুমি যদি কঁঠাল গছ সি হ'ল যে শাল গছ কিমান ধুনীয়া মিলিছিলা হয় নেকি দুইটা আহি থাকিলে চাগে একেলগে হাতী পোৱালি দুটা আহি থকা নিচিনা লাগিব ন কিমানে চাউল খাবলৈ দিছে কিমানে কলগছ খাবলৈ দিলেহেঁতেন হাতী বাবা দেখিলে কি কৰা সেয়া কওঁ সেয়া কৰা তেনেহ'লে মই হাতী বাবা ভালকে কৰা আৰু অকণমান কালি বৰ বেয়া সপোন এটা দেখিলো হে আমাক কেঁচাক দেখিলে চাগে তুমি কেনেকে গম পালা বেয়া সপোন বুলি ক'লে আপুনি মোৰ কি সপোন দেখিছিল ভালকে কওক আপোনাৰ চাকৰিটো যোৱাৰ সপোন দেখা পালো হে চাওঁ না কেনেকুৱা সময়ত সপোনটো দেখিছিল পুৱতি পুৱা আপুনি কি পিন্ধি আছিল মানে কিবা পাতল কাপোৰ পিন্ধি আছিল নে লং পেণ্ট চং পেণ্ট পিন্ধি আছিল নাই হাফ পেণ্ট গৰমত অঁ আপুনি বাও কাটি হৈ শুইছিল নে শু কাটি নে ওপৰ নে তল সোঁ কাঠি শু কাটি হৈ শুইছিল অঁ শু কাটি হৈ হয় কি দেখিছিল আপুনি আপোনাৰ চাকৰিটো যোৱাৰ সপোন দেখা পালো আচ্ছা চাকৰিটো যোৱাৰ পিছত মই চিধা আপোনাৰ দোকানলৈ আহিছোঁ হয়নে নাই অহাত বাকীটোৱে মৰা নাই বাকী নেমাৰিলে অঁ আপুনি কেনেকৈ শুইছিল এনেকৈ কোচমোচ খাই শুইছিল নে হাত ভৰি ফ্ৰীকৈ মেলি দিছিল মই কোচমোচ খাই শুইছো সেইকাৰণে বাকীটো নেমাৰিলোঁ কোচমোচ খাই আছিল ন হাতবিলাক ফ্ৰীকৈ দিব লাগিছিল নাই মোহন কি দেখিছে জানোনে মোৰ বোলে চাকৰিটো গ'ল কি কেইটা চাকৰিটো গ'লে কি কৰি খাব এই মোৰ দোকানখন এনেই পৰি আছে নেকি মোৰ মন কাম নাই সমস্যা এটা বিচাৰি ফুৰিছে এটা প্লিজ আছো না চাকৰিটো গ'লেই হ'ল আৰু সপোন ফুলিয়ালেই হ'ল আৰু হে কি কথা কয় হে তই কি ভাবি কুমকুমক বিয়া পাতিম বুলি কৈছ কোনে কাক বিয়া পাতে কোন হ'ব আমাৰ মহাপুৰুষে কাক বিয়া পাতে হৰি কুমকুমক ভাল ছোৱালী আকৌ তাই কি কৈছে এনেই এতিয়ালৈ ফাইনেলটো পতা নাই
পাতিব পাৰিলে বেয়া নহয়, কিন্তু তাই যদি সোধে যে ল'ৰাই কি জব কৰে, আমি কি ক'ম? চলন্ত যৌতুক, ভনীয়েকৰ ঘৰত পেট পেলাই পেলাই খায়, এইটো ক'লে হ'ব চাগে। তুমি চাবা এদিন এইখন থানাত IC হৈ দেখাম। আপুনি নে? চাওঁ চকীখনৰ সমানত থিয় হওক, কিমান ওখ। আহকচোন জোখো, এফালে আহক। এজন মাষ্টৰহে, ভাল তুমিৰ লগত খেলি আছিলো।